क'क्राझाराव गोदानै बड'लेण्ड कमिउनिटि काउन्सेलिं सेन्टार बेखेवदों। समाजाव सोमजिनाय उन्दै गथ'फोरनि जेंना, आइजोफोरनि जेंना आरो समाजनि गुबुन गुबुन जेंनाखौ लानानै बिटिआर सरकारा फिन मोनसे गोदान थांखि लानानै हाबा मावनो सिगांदों। थांखि लानाय बादिनो दिनै क'क्राझाराव गोदानै बड'लेण्ड कमिउनिटि काउन्सेलिं सेन्टार बेखेवदों। मख'नो गोनांदि बे काउन्सेलिं सेन्टाराव समाजनि गुबुन गुबुन जेंनायाव गोग्लैनांनाय भुगिनांनाय सुबुंफोरखौ लाबोनानै बेनि सायाव सांग्रांथि होनाय जागोन। क'क्राझार सहराव थानाय रामकृष्ण मन्दिरनि साखाथि वार्ड नम्बर 5 बिवेकानन्द फादाव बड'लेण्ड कमिउनिटि काउन्सेलिं सेन्टारखौ बेखेवनाय जादों। बिटिसिनि वमेन एन्ड चाइल्ड डेभेलपमेन्ट बिफाननि गेजेरजों बड'लेण्ड कमिउनिटि काउन्सेलिं सेन्टारखौ बेखेवनाय जादों। बिटिआरनि मोनबा जिल्लायावबो बे बड'लेण्ड कमिउनिटि काउन्सेलिं सेन्टारखौ बेखेवगोन। क'क्राझाराव गोदानै बेखेवजानाय बड'लेण्ड कमिउनिटि काउन्सेलिं सेन्टारखौनो बाहागो लानानै बेखेवनानै होयो मावफुं सोद्रोमा गौतम दासआ। लोगोसे हाबाफारियावनो बाहागो लायो एमसिएलए राजीव ब्रह्म आरो जइन्ट सेक्रेटारि पामी ब्रह्मआ। আমাৰ বিটিআৰবাসী ৰাইজক পোনপ্ৰথমে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বৰ্ষৰ আৰু অহা ভোগালী বিহুৰ আগতীয়া শুভেচ্ছা দিছোঁ বিটিআৰবাসী ৰাইজক। আপোনালোকে জানে বা আমি জানো যে বিটিআৰত আমাৰ চাইল্ড ট্ৰেফিকিং, চাইল্ড লেবাৰ, আৰ্লি মেৰিজ, সুইচাইড, ডমেষ্টিক ভায়োলেন্স, ছ'চিয়েল ভায়োলেন্স, ড্ৰাগ এডিক্টেড প্ৰব্লেম এইবোৰ কিন্তু আমি মানে কমা দেখা নাই, বৃদ্ধি পোৱা দেখিবলৈ পাইছোঁ। সেইকাৰণে আমাৰ চৰকাৰৰ মুখ্য বিষয়া, মুখ্য মুৰব্বী আমাৰ সন্মানীয় প্ৰমোদ বৰদেৱৰ নিৰ্দেশ ইচ্ছামৰ্মে আমি আমাৰ সমাজ কল্যাণ বিভাগৰ চাইল্ড এণ্ড ওমেন ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে দায়িত্ব লৈ পেলাই আমি 5খন জিলাত 5টা কমিউনিটি কাউন্সিলিং চেণ্টাৰ ষ্টাৰ্ট কৰিছোঁ। আজি আমাৰ শুভাৰম্ভ হ'ল কোকৰাঝাৰত, চিৰাঙত আজি শুভাৰম্ভ হ'ব, অহাকালি বাস্কা, ওদালগুৰি আৰু তামোলপুৰ জিলাতো আমি এই ইনোগ্ৰেশ্যনটো সমাপন কৰিম। আমি এই যিটো কমিউনিটি কাউন্সিলিং চেণ্টাৰ, ইয়াৰ দ্বাৰা আমি আমাৰ সমাজত যে এই সমস্যাবোৰ মই ক'লোঁ চলি আছে, ছ'চিয়েল এণ্ড ডমেষ্টিক ভায়োলেন্স, চাইল্ডৰ প্ৰব্লেম বা ট্ৰেফিকিং প্ৰব্লেম, এইবোৰ আমি হ্ৰাস কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। তাৰ কাৰণে ইয়াতে আমি কিছু মানে তেনেকুৱা ধৰণৰ কোৱালিফাইড কিছু মানে যুৱক যুৱতীক আমি এপইণ্টমেণ্ট দিছোঁ। তেওঁলোকক বাহিৰৰ পৰা ট্ৰেইনিং কৰি লৈ মানে অনা হৈছে, তেওঁলোক ভালকৈ প্ৰশিক্ষণপ্ৰাপ্ত, তেওঁলোকৰ দ্বাৰা কাউন্সিলিং কৰি পেলাই যাতে এই সমস্যাখিনি দূৰ কৰি পেলাই সুস্থ এখন বিটিআৰ, এখন পৰিৱৰ্তনৰ যি বিটিআৰ আমি কৈছিলোঁ, সুস্থ আৰু এখন পৰিৱৰ্তনশীল বিটিআৰ গঢ়াৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। তাৰ কাৰণে মই সমগ্ৰ ৰাইজ, প্ৰশাসন, পুলিচ প্ৰশাসন, লোকেল গাঁওবুঢ়া, PCDC সকলো পৰ্যায়ৰ NGOক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই কাউন্সিলিং চেণ্টাৰবোৰত যাতে তেওঁলোকে সহযোগ কৰে আৰু কোনটো এৰিয়াত ক'ত এই সমস্যাবোৰ বেছি হৈ আছে, তেনেকুৱা ভালনাৰেবল এৰিয়াত আমি যাম, আমাৰ মানুহ যাব আৰু তেওঁলোকক ইয়াতে আমন্ত্ৰণ কৰি আনি আমাৰ কাউন্সিলিং চেণ্টাৰত তেওঁলোকক ভালকৈ পৰামৰ্শ দিয়া হ'ব, কাউন্সিলিং কৰা হ'ব। আমি বিটিআৰৰ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন, বিটিআৰত এখন সুস্থ সমাজ গঢ়াৰ কাৰণে আমাৰ সমাজত যিবোৰ চাইল্ড ট্ৰেফিকিং, চাইল্ড লেবাৰ, আৰ্লি মেৰিজ, ডমেষ্টিক ভায়োলেন্স, ছ'চিয়েল ভায়োলেন্স যিবোৰ চলি আছে, সেইবোৰ ড্ৰাগ এডিক্টেড সমস্যা প্ৰব্লেম, সেইবোৰক আমি ৰোধ কৰাৰ কাৰণে, আমি নোহোৱা কৰাৰ কাৰণে কমিউনিটি কাউন্সিলিং চেণ্টাৰ নামৰ এটা অনুষ্ঠানত আমি আজি জন্ম দিছোঁ, আজি শুভাৰম্ভ কৰিলোঁ। এই কমিউনিটি কাউন্সিলিং চেণ্টাৰ আমাৰ প্ৰতিখন জিলাত এটাকৈ হ'ব। আজি আমি পোনপ্ৰথমে আৰম্ভ কৰিলোঁ আমাৰ কোকৰাঝাৰ জিলাত, তেনেকৈ চিৰাং, ওদালগুৰি, বাস্কা, তামোলপুৰত আমি কালিৰ ভিতৰত সম্পূৰ্ণ কৰিম গোটেইখিনি ইনোগ্ৰেশ্যন। তাত আমাৰ কিছু অভিজ্ঞ কাউন্সিলৰ থাকিব, প্ৰশিক্ষণপ্ৰাপ্ত, তেওঁলোকে এই যি প্ৰব্লেমবোৰ চলি আছে আমাৰ সমাজখন অসুস্থতাত চলি আছে, এইবোৰৰ কাৰণে তেওঁলোকক ব্যক্তিগতভাৱে মাতি পেলাই বা এৱাৰনেছ প্ৰগ্ৰেম কৰি পেলাই যিবোৰ ভিক্টিমাইজ ফেমিলি বা যিসকলে ভায়োলেন্স কৰি আছে, তেওঁলোকক মাতি আনি পেলাই আমি ইয়াতে কাউন্সিলিং কৰিম। কাউন্সিলিং কৰি পেলাই আমাৰ যি ফৰ্মুলা, যি থেৰাপি থাকে, সেই প্ৰক্ৰিয়াৰে কাউন্সিলিং কৰি পেলাই আমি এইবোৰ ৰোধ কৰি বিটিআৰখন এখন সুস্থ বিটিআৰ গঢ়াৰ প্ৰয়াস কৰিছোঁ। আৰু প্ৰমোদ বৰদেৱৰ এক ইচ্ছা আছিল যে সুস্থ আৰু ভাল বিটিআৰ গঢ়িব লাগে, পৰিৱৰ্তনশীল বিটিআৰ, তাৰে এটা পলিচি এটা প্ৰথম মানে তেনেকুৱা ধৰণৰ চৰকাৰীভাৱে কাউন্সিলিং চেণ্টাৰ ক'তোৱে নাই, প্ৰথম আমি এতিয়া বিটিআৰত আৰম্ভ কৰিলোঁ, ফাৰ্ষ্ট টাইম ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ দ্বাৰা আমি। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों,
ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा एएसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन